যুৱতীগৰাকীয়ে কান্দিছে। মোক ক্ষমা কৰি দিয়ক অসমবাসী, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক আৰু কেতিয়াও নকৰো। সামাজিক মাধ্যমত ভিডিঅ' বনাই বিপদত পৰিছে যুৱতীগৰাকী। কিছুদিন পূৰ্বে মিয়া মুছলমানক লৈ গালি পাৰা পৰিলক্ষিত হৈছিল এইগৰাকী যুৱতীয়ে। এতিয়া দেখা গৈছে সামাজিক মাধ্যমত এইদৰে ক্ষমা খুজিছে যুৱতীগৰাকীয়ে। মোক ক্ষমা কৰি দিয়ক অসমবাসী, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক আৰু কেতিয়াও নকৰো। মিয়া মুছলমানৰ নামত ভিডিঅ' বনাইছিল এই যুৱতীগৰাকীয়ে। মিয়াৰ দপদপনি অসমত আৰু নচলিব। মিয়া মুছলমানৰ কথা কোনোমতেই সহ্য হোৱা নাই। এটা ফেচবুক পেজ খুলি মিয়া মুছলমানৰ নাম লৈ ভিডিঅ' বনালেই মহাপণ্ডিত হৈ পৰে একাংশ যুৱক যুৱতী। সাধাৰণ জ্ঞান নথকা একাংশ যুৱক যুৱতীৰ লক্ষ্য মিয়া আৰু মুছলমান বিৰোধীৰ ভিডিঅ' প্ৰস্তুত কৰা। কাৰণ মিয়া আৰু মুছলমানক লৈ ভিডিঅ' বনালে এটা ৰাতিৰ ভিতৰতেই ভাইৰেল নোহোৱাৰ কোনো কথাই নাই। কেইটামান লাইক কমেণ্টৰ বাবে কি কৰিব নোৱাৰে এইসকলে। যুৱতীগৰাকীয়ে মিয়া মুছলমানক লৈ সামাজিক মাধ্যমত ভিডিঅ' বনোৱাৰ পিছতেই কিছুমান ইউটিউবাৰ আৰু ফেচবুকৰে ট্ৰল কৰা পৰিলক্ষিত হৈছিল। তাৰ পিছতেই যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত ক্ষমা খোজা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হয়, একাংশ যুৱক যুৱতীয়ে এনেদৰে সামাজিক মাধ্যমত ধৰ্মক আঘাত কৰি যদি ভিডিঅ' বনাই কোন দিশে গতি কৰিছে সমাজ? হাতত এণ্ড্ৰইড ফোন আছে মানেই ইউটিউব আৰু ফেচবুক চেনেল ক্ৰিয়েট কৰা হিন্দু মুছলমানক লৈ ভিডিঅ' বনালেই ভাইৰেল হৈ পৰিব। এয়াই হৈছে নেকি এতিয়া একাংশৰ লক্ষ্য।